Good morning students. কালি মই তোমালোকক ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ পেজ নম্বৰ 27 লৈকে মই এক্সপ্লেনেশ্যন কৰিলোঁ। আজি পেজ নম্বৰ 28ৰ সেকেন্ড পেৰাগ্ৰাফটো। তো কালি সেইখিনি হয়তো তোমালোকে চাগে সকলোৱে বুজিছা। আজি চোৱা পেজ নম্বৰ 28, ঠিক আছে। তো চোৱা এতিয়া মই তোমালোকক ক'লোঁ যে বৰ্তমানৰ শিক্ষা কেনেকুৱা শিক্ষা বা বিদেশী ঠাইত আমাৰ নিচিনা শিক্ষাৰ দ্ৰুত সেইবিলাক নাথাকে আৰু আমি ভৱিষ্যতে এজন দেশৰ মানে ভৱিষ্যত নাগৰিক ভাল এজন সুনাগৰিক হ'বলৈ হ'লে আমি কেনেধৰণৰ কাম কৰিব লাগিব, কি কৰিব লাগিব আৰু কেনেকুৱা ধৰণৰ শিক্ষা ল'ব লাগিব সেইখিনিৰ বিষয়ত কালি ক'লোঁ। এতিয়া আজি চোৱা কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। কৈছে যে আমাৰ মানে ছাত্ৰসকলে নিজৰ গাঁৱতে কিছুমান কাম বাছি ল'ব পাৰে কিছুমান কামৰ ক্ষেত্ৰত। এই 20 শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে। ইয়াত ধিক্কাৰৰ কথা কি হ'ব পাৰে? এনেকুৱা এটা জেনেৰেশ্যনত 21st জেনেৰেশ্যনত কি কৰিছে, আমাৰ দেশত ইমান অজ্ঞান মানুহ আছে, তাতকৈ আৰু মানে ধিক্কাৰ দিবলগীয়া কথা একো নাই। কাৰণ 21st জেনেৰেশ্যন ইমান আপ টু ডেট জেনেৰেশ্যন এটাত আমাৰ ছাত্ৰ সমাজ বা আমাৰ মানুহ সমাজটোত ইমান অজ্ঞানতাই বুৰ খাই পৰিছে যে তাত ক'বলগীয়া মানে ধিক্কাৰ দিবলগীয়া আমাৰ একো নাই। আজিৰ স্বাধীন আৰু উন্নত দেশবোৰে ইয়াৰ 300-400 বছৰৰ আগতে যি অৱস্থাত আছিল, আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে আছে। বৰ্তমান আমাৰ দেশখন আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ যিবিলাক ডেভেলপমেণ্ট দেশ, যে বাহিৰৰ দেশবিলাক আমেৰিকা যুক্তৰাষ্ট্ৰ হওক, তোমাৰ ৰাছিয়া হওক, ফ্ৰান্স হওক, সেইবিলাক দেশ বৰ্তমান মানে কি কৰিছে, স্বাধীনতা আন্দোলনৰ সময়ত যেনেকুৱা আছিলে, তো আমাৰ দেশখনো কি কৰিছে বৰ্তমান সময়ত সেইখিনি অৱস্থাতে আছে। আমাৰ দেশখন ইমান পিছ পৰি আছে যে স্বাধীন ভাৰতৰ সময়ত যেনেকুৱা অৱস্থা আছিল এতিয়াও বৰ্তমান সিমানখিনি অৱস্থাতে আছে, ইমানেই পিছ পৰি আছে। কাৰণ তেওঁলোক আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ প্ৰায় 300-400 বছৰৰ আগতে যেনেকুৱা অৱস্থাত আছিল, তেওঁলোকৰ 300-400 বছৰ আগতে মানে আমেৰিকা বা ফ্ৰান্স, তোমালোকে নিজেই ভাবা, আমেৰিকা ফ্ৰান্স আদি দেশবোৰ 300-400 বছৰ আগতে যেনেকুৱা আছিলে, তো আমাৰ দেশখন 300-400 বছৰ মানে পিছুৱাই গৈছে, তেওঁলোকৰ অৱস্থালৈ গৈছে। তো তেতিয়াহ'লে তোমালোকে ভাবা আমাৰ দেশখন কিমান পিছ পৰি আছে, পঢ়া শুনাৰ ক্ষেত্ৰত হওক, জ্ঞানৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে। কিন্তু আমাৰ বৰ্তমানৰ মানুহবিলাকে কাৰ্যকৰী শিক্ষাৰ ক্ষেত্ৰতে যিকোনো কাম যে মই কামটো কৰি থাকোঁ, সেইটোৰ ক্ষেত্ৰতে নিজৰ গাঁৱতে কিছুমান কাম বাছি ল'ব পাৰে যে মই এইটো কৰোঁ সেইটো কৰোঁ। কিন্তু আমাৰ বৰ্তমান সমাজৰ ছাত্ৰ সমাজৰ মাজত সেইটো মানে দুখে দেখা দিছে যে মই কিয় কৰিম এনেকুৱা ধৰণৰ কাম, মই গাঁৱত কিয় কৰিম, মই চহৰত কৰিম, মই এনেকুৱা ধৰণৰ কাম কিয় কৰিম, যে কামত কোনো সৰু বৰ নাই। কিন্তু আমাৰ বৰ্তমান মানুহৰ মাজত ইমানে অজ্ঞানতাই দেখা দিছে যে তেওঁলোকে আমাৰ ছাত্ৰ সমাজ বা আমাৰ মানুহ জাতিটো হওক কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নিবিচাৰে। তো নেক্সট চোৱা, আমাৰ গাঁৱত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাৱধানৰ অলপ অৱশেষে দেখিবলৈ পোৱা যায়। কৈছে যে আমাৰ গাঁওবোৰত মাথোন আমাৰ পুৰণি সভ্যতা, কিছুমান পুৰণি ৰীতি নীতি আছে ন, এইটো কৰিব নাপায়, এইটো নকৰিবা, এইটো নাখাবা, সেইবিলাকে দেখা পোৱা যায়। বা পুৰণি শিক্ষা বা কিছুমান সাধনা যে মানে ল'ৰাটোৰ কপালখন ভাল আছে এনেকুৱা হ'ল, কিন্তু এইটো নকয় যে ল'ৰাটোৱে কষ্ট কৰিছে তাৰ ফল পাইছে, সেইটো কেতিয়াও নকয়, গম পাইছে নাই। পুৰণি কিছুমান বস্তুৰ ওপৰত আমাৰ মানুহবিলাক কিছুমানে বিশ্বাস কৰি থাকে, তো সেইবিলাকে দেখিবলৈ পোৱা গৈছে। পুৰণি কিছুমান ৰীতি নীতিত আমাৰ মানুহবিলাক কি কৰি গৈছে, খাপ খাই গৈছে। কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা আৰু সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটত পৰিণত কৰিছে। কিন্তু কি কৈছে যে কিছু অনেক দিনৰ অজ্ঞানতাই কৈছে যে এনেকুৱা অজ্ঞানতাই আমাৰ শিক্ষাক অশিক্ষা এইবিলাক এনেকুৱা যদি আমি কৰি থাকোঁ, আমাৰ শিক্ষা লোৱাৰ একো লাভ নাথাকিব, আমি অশিক্ষাত পৰিণত হ'ব লাগিব। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰ লীলাভূমি। কৈছে যে আমাৰ গাঁওবিলাক যিবিলাক গাঁও আছে সেইবিলাকত সদায় অজ্ঞানতা আৰু কুসংস্কাৰ বুলি ক'বলগীয়া হৈছে। কুসংস্কাৰ মানে কি বুজি পাইছানে? কিছুমান কাম মানুহে কৰিবলগীয়া হয় ন, য'ত নেকি কোনো সংস্কাৰ নাথাকে সেই কামটোত, কিন্তু মানুহবিলাকে সেইবিলাক ধৰণৰ কাম কৰি থাকে, ভাল হওক বেয়া হওক। তোমালোকে চাবাচোন গাঁওবিলাকত কিছুমান বস্তু অন্ধবিশ্বাস বোলা বস্তুটো আছে, যিটো কাম মানে ভাবে যে এইটো কাম মানে বৰ্তমান ছায়েন্সৰ যুগতো এনেকুৱা কিছুমান অন্ধবিশ্বাস ভাবি থাকে মানে যে তোমালোকক শুনিলেই মানে আচৰিত লাগিব। সেইকাৰণে গাঁও কিছুমানত মানুহে শিক্ষা লৈ অশিক্ষিত হৈ আছে মানে অন্ধবিশ্বাসত, যে এনেকুৱা কামটো কৰিব নাপায়। কিন্তু কিহৰ নাপায়, তাৰ ৰিজনটো কি, ৰিজনটো কিন্তু দিব নোৱাৰে, জাষ্ট কয় যে নাপায়। নোপোৱাৰটো কিবা এটা ৰিজন থাকিব ন, সেই ৰিজনটো কিন্তু আমাৰ গাঁও সমাজে দিব নোৱাৰে। এইবিলাকেই হৈছে আমাৰ সংস্কাৰ। ঈশ্বৰে গাঁও সজিছে, মানুহে নগৰ সাজিছে। ঋষিসকল পূজনীয় গাঁৱত সোমাই আজি কি দেখিবা। ঈশ্বৰে গাঁও সজিছে আৰু মানুহে নগৰ সাজিছে, ভগৱানেতো গাঁও সজিছে আৰু মানুহে কি কৰিছে, নগৰ সাজিছে। ঋষিসকলৰ পূজনীয় গাঁৱত সোমাই আজি কি দেখিবা। সকলো লোক অজ্ঞানতা অচেতন, সকলো লোক অজ্ঞানতা। গাঁওবিলাকত সোমালে তোমালোক চাবা কোনো শিক্ষিত মানুহ তেনেকৈ নাই যে তোমাক কিবা এটা কথা ক'ব বা এইটো এনেকুৱা হ'ল, বা খালি জাষ্ট ক'ব যে নাপায় নকৰিবা। সকলো ক্ষেত্ৰতে নিগেটিভ পইণ্টবিলাকে কয় গাঁৱৰ মানুহবিলাকে। সকলো লোক অজ্ঞানতা অচেতনতা।
গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবে যে এইটোৱে ভাবে যে দুবেলা দুমুঠি খাইছোঁ বাছ খাব লাগে শুব লাগে জীয়াই থাকিব লাগে সেইটোৱে ভাবে যে মই এটা শিক্ষা লৈছোঁ তুমি চাবা গাঁওবিলাকতো বহুত ধৰি লোৱা BA MA MSc কৰা মানুহ আছে কিন্তু সেই মানুহবিলাকক কি হৈছে গাঁৱৰ পৰিৱেশত থাকি থাকি তেওঁলোকৰ যোনটো মেণ্টেলিটিটো গাঁৱলীয়াৰ নিচিনাই হৈ গৈছে তেওঁলোকৰ মতে মানে এনেকুৱা হ'ব লাগে যে দুবেলা দুমুঠি ক'ৰ পৰা খাওঁ বাছ সেইটোৱে চিন্তা কৰিব লাগে বেলেগ একো নাথাকে নিজৰ ঘৈণী আৰু ল'ৰা ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে চব স্বাৰ্থপৰ হৈ গৈছে যে নিজৰ মানে ঘৈণী আৰু ল'ৰা ছোৱালীৰ বাহিৰে কাৰো কথা নুবুজে এচিকিটা মাটিৰ কাৰণে ভায়ে ভায়ে কটাকটি মৰামৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহাইছে কৈছে গম পাইছে সেইটো কথা জানাই অকণমান মাটিৰ কাৰণে 5টা ভাই ককায়েকৰ মাজত কাজিয়া লাগে বা 4টা ভাই ককায়েকৰ মাজত কাজিয়া লাগিবলগীয়া হয় এইবিলাক কিহৰ কাৰণে শিক্ষা লৈও অজ্ঞানতা কিন্তু বাহিৰৰ উন্নত দেশবিলাকত যোৱা সেইবিলাক নাই গম পাইছে নাই কাৰণ আমাৰ দেশখন বহুত পিছ পৰি আছে ন কিছুমান ক্ষেত্ৰত কাৰণ আমি শিক্ষা লৈছোঁ মই ইয়াৰ আগতে কৈছিলোঁ যে দুখীয়াক মৰম কৰিবা হয়নে নহয় বা সৰুক মৰম কৰিবা দুখীয়াক ডাঙৰক সন্মান কৰিবা সেই বস্তুটো তোমালোকে যে কিতাপত পঢ়িছা সেইটো আমাৰ ৰিয়েল লাইফত ফ'ল' নকৰে সেইকাৰণে আমাৰ দেশখন পিছ পৰি গৈছে গম পাইছে নাই এতিয়া যে ভাই ককাই বা কাটা মৰা কাজিয়া হৈছে কিহৰ কাৰণে হৈছে কাৰণ তেওঁলোকে কিতাপত পঢ়িছে ভাইটিক মৰম কৰিবা ভণ্টিক মৰম কৰিবা কিন্তু তেওঁলোকে ৰিয়েল লাইফত সেইটো বস্তু ফ'ল' নকৰাৰ ফলত কি হৈছে যিমানে ডাঙৰ হৈ আহিছে সেই বস্তুটো মাথাত বেছিকৈ সোমাই গৈছে আৰু তাৰ ফলত কি হৈছে সকলো চেলফিছ হৈ গৈছে নিজৰ বস্তুটো নিজে ল'বলৈ বিচৰা হৈছে তাৰ ফলত কি হৈছে কাজিয়াৰ সৃষ্টি হৈছে কানি ভাং আদিত অনেক মজি আছে চাৰিওফালে দেশত ক'ত কি কাৰণ হ'ব লাগিছে তাক খাই নে কাণতে পিন্ধে ক'ব নোৱাৰে কৈছে যে মদ ভাং আদিত সকলো মৰ্জি আছে সেইটোতো গম পাইছাই বাৰু চাৰিওফালে দেশত ক'ত কি কাণ্ড হ'ব লাগিছে তাক খাই নে কাণতে পিন্ধে কোনো ক'ব নোৱাৰে দেশত কি ঘটি আছে কোনো একো ক'ব নোৱাৰে দুহালিচা মাটিৰ খেতিত ল'ৰাই ছোৱালীয়ে এঘৰুৱাল মানুহে লোন তেলকণৰে পৰা মণি কেৰু চিমলাই চুবুৰীয়ালৈকে সকলো বস্তু লৈ পুহ যাবলৈ আশা পালি আছে কৈছে যে অকণমান মাটিতে একেবাৰে নিমখৰ পৰা তেলৰ পৰা আদি কৰি সোণ সামগ্ৰী আদিৰ পৰা সকলো মানে লৈ পেলাই তেনেকৈ জীৱন যাপন কৰিবলৈ ভাবি আছে উন্নতিৰ ফালে সমূলি ধাউতা নাই যে মই অলপ ডেভেলপ কৰিব লাগে যে মই অকল খালেই নহ'ব মই ফিউচাৰটোৰ কথা ভাবিব লাগে সেইটো কৰিবলৈ তেওঁলোকৰ ধাউতি নাই দিনক জক কাপোৰ নেফাটক কৰি কাল বঞ্চিছে যে দিনক জক কিন্তু কাপোৰ নেফাটক কৈছে যে মানে দিনটো গৈ থাকক লাগিলে মোৰ পইচাখিনি খৰচ নহওক তেনেকৈ কৰি পেলাই তেওঁলোকে কি কৰিছে সময় কটাইছে উদৰ 7 পুৰুষ মৰিল কেঁচা মাছ খাই বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই কৈছে যে মানে উট বুলি এটা বস্তু আছে যিটো মানে কেঁচা মাছে খাই থাকে গম পাইছে নাই তো সেই উটটোৱে যেতিয়া কেঁচা মাছ খাই থাকোঁতেই যায় তাৰপিছত সি ভাজা মাছ পিছত ভাজা মাছ দেখিলে সি খাবলৈ ইচ্ছা কৰে হয়নে নহয় তো সেইটোকে কোৱা হৈছে যে উদৰ 7 পুৰুষ যে কেঁচা মাছ খাওঁতে কিন্তু কি কৈছে যে বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই আৰু বান্দৰৰ 7টা পুৰুষ বান্দৰটো সদায় গছৰ ডালেই বগাই থাকে ন তেনেকৈ বগাই থাকোঁতেই গ'ল এই বচন মাটি নিজক উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে এই বচন মাটি কি কৰিছে আমাৰ মানুহে কি কৰিছে বা মানে নিজকে বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে কচুত কপুত আমাৰ গাঁওবোৰ খুলি খালি খাইছে গাঁৱৰ এটি ভাল দেখিলে তাৰ লগতে নিজেও উঠাবলৈ চাওক চাৰি কেনেকৈ সেইটিকো নমাই আকৌ তেওঁলোকৰ শাৰীতে থ'ব পাৰি তাৰ চিন্তাত ৰাতিও টোপনি নাই কৈছে যে বেলেগৰ চিন্তাত কি কৰিছে নিজৰহে চকুত টোপনি নোহোৱা হৈছে কোনোবাই উন্নতি কৰিছে সেইটোক অকণমান ডেভেলপ কৰিবলৈ চাই আকৌ তেওঁক কেনেকৈ তললৈ নমাই আনিব পাৰি সেইটোতহে মানুহৰ কি হৈছে চিন্তা হৈছে যে মই কেনেকৈ তেওঁৰ সমান হওঁ সেইটো চিন্তা কৰা নাই গম পালেনে নাই মই কেনেকৈ আগবাঢ়ি যাওঁ সেইটো চিন্তা নকৰে অথচ বৰঞ্চ তেওঁক কেনেকৈ তললৈ নমাব পাৰি সেইটো চিন্তা কৰে আৰু নিজৰটো চিন্তা কৰ ন বেলেগৰটো চিন্তা কৰি কি লাভ আছে একেডোখৰ মাটিতে সাৰ জাবৰ দি কেনেকৈ তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি কেনেকৈ গৰু জাতিটোক ভালদৰে পোহপাল দি নিজৰ অৱস্থা অলপ টনকিয়াল কৰিব পাৰি লোকৰ হাতৰ মুখলৈ নেচাই কেনেকৈ নিজৰ লাজ নিবাৰণ কৰিবৰ বাবে কানিডোখৰ উলিয়াই ল'ব পাৰে তালৈ মন কাণ নাই কৈছে যে কেনেকৈ মানে ভালকৈ খেতি বাতি কৰি নিজৰ মানে খোৱা বোৱা চিন্তা কৰি ভালকৈ থাকিব পাৰে সেইটো চিন্তা নাই নিজৰ কাপোৰ বেলেগলৈ যাতে হাত পাতিবলগীয়া নহয় হাই যি জাতিয়ে লোকৰ হাত মুখলৈ নেচালে নিজৰ ল'ৰা ছোৱালী লাজ নিবাৰণ কৰিব নোৱাৰে সেই জাতিৰ সভ্যতা সোপানৰ কিমান তল খাপত চোৱা এতিয়া এনেকুৱা কিছুমান মানুহ আছে যে দিনে খাইছে দিনে হাজিৰা কৰিছে দিনে খাইছে হাজিৰা আজিকালি 300-400 টকা হয়নে নহয় 300-400 টকা এটা ফেমিলিয়ে ডেইলি নাখায় হয়নে নহয় তো তাৰ ফলত কি হৈছে তোমালোকে 100 টকা খোৱা 200 টকা খোৱা বাকী 200 টকা জমা কৰা কিন্তু এনেকুৱা কিছুমান মানুহ আছে 400 টকা ইনকাম কৰিছে ন তো মই 400 টকাই আজি খাই শেষ কৰি দিওঁ তাৰ ফলত কি হ'ব এদিন বেমাৰ হ'ব এদিন কিবা হ'ব তো তাৰ ফলত তেওঁ কি হ'ব বেলেগৰ হাতৰ মুখলৈ চাব লাগিব হয়নে নহয় এতিয়া কৰোণাৰ সময়তে তোমালোকে ভাবা বহুত কিছুমান মানুহ আছে বা এনেকুৱা কিছুমান মানুহ আছে যে তেওঁলোকে ডেইলি বজাৰ কৰি ডেইলি খায় ডেইলি হাজিৰা কৰে তো তেওঁলোকৰ কি হ'ব
তেওঁলোকৰ এনেকুৱা হ'ব যে তেওঁলোকে কি কৰিব কি নকৰিব সেই বস্তুটো তেওঁলোকে ভাবিয়ে নাপায় তেওঁলোকৰ পইচা পাতি এইবিলাক সকলোবিলাক কি হৈ গৈছে নাইকিয়া হৈ যাব তো সময়ত তেওঁলোকে কাৰো কথা ভাবিবই নোৱাৰিব গম পাইছানে নাই তো তেওঁলোকে নিজৰ লাজ নিবাৰণ বা নিজৰ ল'ৰা ছোৱালীৰ লাজ নিবাৰণৰ কাৰণে বেলেগৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হ'ব তো সেই জাতিটো কিমান তলত তোমালোকে এবাৰ নিজেই ভাবি চোৱা ঠিক আছে তো আজি এইখিনি এক্সপ্লেনেশ্যন কৰিলোঁ নেক্সট মই আকৌ এক্সপ্লেনেশ্যন কৰি দিম ঠিক আছে থেংক ইউ